নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে প্ৰিয়ংকাছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চাহি পনীৰৰ এটা খুব সহজ আপোনালোকৰ যদি মই সহজভাৱে বনোৱা ৰেচিপিবোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। চাহি পনীৰ বনাবৰ বাবে আমাক প্ৰয়োজনীয় বস্তুকেইটা হৈছে পনীৰ মই 400 গ্ৰাম লৈছোঁ। তাৰ পাছত আমাক লাগিব কাজু খিচমিচ আৰু অলপমান গাখীৰ দিয়া নিদিয়াটো নিজৰ কথা। কাজু আৰু খিচমিচৰ লগত যদি অকণমান গাখীৰ দিয়া হয় তেনেহ'লে মিশ্ৰণখিনি খুব পনীয়া হয়, নহ'লে খুব শুকান হৈ থাকে। তাৰ পাছত লাগিব আমাক কেইটামান গোটা জিৰা দিলে টেষ্টটো খুবেই ভাল হয়। তাৰ পাছত লাগিব আমাক চাহি পনীৰ মছলা। প্ৰথমে পনীৰখিনি কুহুমীয়া গৰম পানীত 5 মিনিটৰ কাৰণে তিয়াই ৰাখিছোঁ। তাৰ পাছত কাজু খিচমিচ আৰু গাখীৰখিনি মিক্সিত দি আমি পিহি লৈছোঁ। তিয়াই থোৱা পনীৰখিনি আমি এখন প্লেটত উলিয়াই লৈছোঁ। কেৰাহীত ৰিফাইনখিনি গৰম হোৱাৰ পাছতে খুব কম পৰিমাণে আমি জিৰা অলপমান দি ল'ম। তাৰ পাছত কাজু খিচমিচ আৰু গাখীৰৰ মিশ্ৰণখিনি আমি তেলত দি ল'ম। কাজু আৰু খিচমিচৰ মিশ্ৰণখিনি তেলত ভালদৰে লৰাই পনীৰখিনি ঢালি দিব। পনীৰটো জুলীয়া কৰিবৰ বাবে অলপমান পানী দিব লাগিব আৰু পানীখিনি নিজ পৰিমাণ অনুসৰি দিব। মই একচুৱেলি কাজু আৰু খিচমিচ পিহা বাতিটোতে পানীখিনি দি লৈছোঁ, কাৰণ মিক্সিৰ বাতিটোত কাজু আৰু খিচমিচ যথেষ্ট পৰিমাণে লাগি আছিল। তাৰ পাছত চাহি পনীৰ মছলা এচামুচ আৰু নিজ পৰিমাণ অনুসাৰে অলপমান নিমখ। গেছটো ল' ফ্লেমত ৰাখিব যাতে কাজু আৰু খিচমিচৰ মিশ্ৰণখিনি তেলত লাগি নাযায়। কণ্টিনিউ আপোনালোকে হেতাই লৰাই থকাৰ পাছত উতল অহাৰ 5 মিনিটৰ পাছতে আপোনালোকৰ চাহি পনীৰ ৰেডি।